হাই ফ্ৰেণ্ডছ, এতিয়া চাৰিওফালে চলি আছে পাবজি। ইণ্ডিয়াতে হওক বা আমেৰিকাতে হওক বা পাকিস্তান, চাইনা সকলোতে চলি আছে পাবজিৰ জামানা। যে কিছুমানে পাবজি খেলি আছে এনে বেকাৰ টাইম খৰচ কৰাৰ কাৰণে, আৰু কিছুমানে পাবজি খেলি আছে পইচা ইনকাম কৰিব পাৰে। কিছুমানে খেলি আছে পইচা ইনকামৰ কাৰণে। ফ্ৰেণ্ডছ, আপুনি ভাবিছে যে পাবজি খেলি কেনেকৈ পইচা ইনকাম কৰিব পাৰি? কিন্তু যদি আপুনি ভাল কিলাৰ হয়, যদি আপুনি ভাল খেলে পাবজিৰ, তেনেহ'লে আপুনি নিশ্চয় পইচা ইনকাম কৰিব পাৰিব। ফ্ৰেণ্ডছ, কিছুমানে বাহিৰত, আমাৰ অসমত নহয়, অসমৰ খুবেই কম আছে, কিন্তু অসমৰ ভাল খেলাও আছে, কিন্তু তেওঁলোকে পইচা ইনকাম নকৰে। কিন্তু বাহিৰৰ কিছুমানে ল'ৰাই কি কৰিছে, ভালো খেলে আৰু পইচাও ইনকাম কৰি আছে। যদি আপোনালোকে যদি পইচা ইনকাম কৰিব খোজে, তেনেহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ফ্ৰেণ্ডছ, মোৰ নাম হ'ল পুলক আৰু মই আপোনালোকক মোৰ এই চেনেললৈ বহুত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যদি আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আকৌ এবাৰ কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ফ্ৰেণ্ডছ, বাহিৰৰ ল'ৰাবিলাকে কি কৰিছে, যিসকলে ভাল খেলে তেওঁলোকে এটা ইউটিউব চেনেল খুলি লৈছে, আৰু তেওঁলোকে যি ভাল কিলাৰ্ছ হয়, আপোনালোকে ভাল কিলাৰ্ছ, মই আপোনালোকক কৈ দিম যে কেনেকৈ পইচা ইনকাম কৰিছে সিহঁতে। তেওঁলোকে এটা ইউটিউব চেনেল খুলিছে, আৰু ইউটিউব চেনেল খুলি পাবজিৰ যিখিনি সিহঁতে ভাল খেলে তেওঁলোকে স্ক্ৰীন ৰেকৰ্ড কৰিছে, আৰু স্ক্ৰীন ৰেকৰ্ড কৰি তেওঁলোকে ইউটিউবত আপলোড দিছে, আৰু সেই ভিডিঅ' সকলোৱে চাই আছে। চাওক, এটা মই আপোনালোকক দেখাই দিছোঁ। 3 মাহ হৈছে, 3 মাহত 2.1 মিলিয়ন ভিউজ। চাওক তেওঁ কিমান পইচা পাব 3 মাহত। আৰু এটা মই আপোনালোকক কৈ আছোঁ, 32 কিলছ কৰিছে, তেওঁ মাৰিছে, তেওঁ 32 মাৰিছে, কিন্তু তেওঁৰ ভিউজ হৈছে 3.9 মিলিয়ন। চাওক 2 মাহত কিমান পইচা পাব, মিলিয়ন। আৰু এটা আছে 32 কিলাৰ্ছ, তেওঁ 2 মাহত 5.5 মিলিয়ন। আৰু আপোনালোকক মই দেখাই আছোঁ 51 কিলছ, তেওঁ 2 মাহত 80,000 মানুহে চাইছে। এইটো কিলাৰ্ছ, ভিডিঅ'টো চাই লওক আপোনালোকে, যে আপোনালোকে ভিডিঅ'টো চাবও পাৰিব ইউটিউবত, যে আপোনালোকে কিমানখিনি তেওঁলোকে ভিউজ পাইছে। আৰু 2 মাহত 44 কিলছ, তেওঁ আছে 9,25,000 মানুহে চাইছে। আৰু এটা আছে 44, 3 মাহত 9.2 মিলিয়ন। আৰু এটা আছে 3 মাহত 30টা কিলছ, কিন্তু 13 মিলিয়ন পাইছে। চাওক কিমান তেওঁলোকে পইচা পাব ভিডিঅ'টোৰ পৰা। আপোনালোকে এনেকৈ স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকে পইচা ইনকাম কৰিব পাৰে। আৰু এটা দেখাই দিছোঁ, চাওক 66 কিলাৰ, তেওঁ পাইছে 2,32,000 মানুহে চাইছে, 2,32,000। আৰু এটা আছে 4 মাহত 41 কিলছ, তেওঁ পাইছে 4,89,000 মানুহে চাইছে। চাওক তেওঁ কিমান পইচা পাব। আপুনিও এটা ইউটিউব চেনেল খুলি লওক, আৰু ইউটিউব চেনেল খুলি আপুনি আপোনাৰ পাবজি যদি আপুনি ভাল খেলে, তেনেহ'লে আপুনি নিশ্চয় পইচা ইনকাম কৰিব পাৰিব, মই আপোনাক কথা দিছোঁ। ফ্ৰেণ্ডছ, আপুনি এটা কাম কৰক, আপুনি যদি ইউটিউব চেনেল খুলিব নাজানে, মই আপোনালোকৰ তলত ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, ডিম্পু বৰুৱাৰ। তেওঁৰ এই ভিডিঅ'টো চাই আপোনালোকে এটা ইউটিউব চেনেল খোলক, আৰু আপুনিও পইচা ইনকাম কৰা আৰম্ভ কৰি দিয়ক। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক,
আৰু একেবাৰে শেষত লাইক কৰিব নাপাহৰিব। থেংক ইউ।